নমস্কাৰ আজি 4 নম্বৰ ব্লগ হয় মোৰ ইউটিউব চেনেলৰ আৰু আজি কথা পাতিবলৈ ওলাইছো যে যেহেতুকে গৰম দিন আহি পালেহিয়ে অলৰেডি সেইকাৰণে ক'ব বিচাৰিছো যে আমাৰ অসমত যিমানখিনি মুৰ্গী পালক আছে সেইখিনিয়ে যিখিনি ফাৰ্ম কৰি আছে বৰ্তমানলৈ বা আপোনাৰ যোনখিনিয়ে আপোনাৰ লোকেলৰ কণী পৰা মুৰ্গী থৈছে বা আপোনাৰ নতুনকৈ আৰম্ভ কৰিছে পোৱালি দি পেলাই এতিয়া ঠাণ্ডা শেষ হোৱাৰ পিছতো যথেষ্ট বেমাৰ আহে মুৰ্গী ফাৰ্মবোৰলৈ আপোনাৰ গৰম আহিছে বুলিয়ে যে বেমাৰ কমকৈ আহিব সেনেকুৱা নহয় গৰম দিনতো যথেষ্ট বেমাৰ থাকে তাৰে বিষয়ে আজি কথা পাতিব লৈছোঁ প্ৰথমটো বেমাৰ হৈছে যে আপোনাৰ ঠাণ্ডাৰ পৰা গৰম সোমোৱাৰ লগে লগে মুৰ্গীখিনিৰ যিটো আপোনাৰ বতৰৰ পৰিৱৰ্তন হয় তাৰ কাৰণে সিহঁতৰ যথেষ্ট অশান্তি অনুভৱ কৰে সিহঁতে মানে সামাৰ ষ্ট্ৰেছ বুলি ক'বলৈ গ'লে যোনটো যাৰ ফলত আপোনাৰ মুৰ্গীবোৰৰ আপোনাৰ শ্বাস প্ৰশ্বাসজনিত আপোনাৰ বেমাৰ হ'ব পাৰে যেনেকৈ CRD যেনেকৈ আপোনাৰ এইটো CRD ব্ৰইলাৰতো হয় বা লোকেল মুৰ্গীটো হয় চবতে হ'ব পাৰে CRD তাৰ লগতে CRD যেতিয়া বেছি হৈ যাব সেইটো আপোনাৰ ৰাণীখেত যিটো আমাৰ সেই ঠাণ্ডা দিনত হয় সেইটো আকৌ এবাৰ আহিব পাৰে যে এইটোৱে সময় হৈছে যে শিমলু ফুলে মানুহে কয় শিমলু ফুলা সময়তে মুৰ্গীখিনি মৰে হয় এইটো টাইমতে এই ষ্ট্ৰেছটো কাৰণেই যেতিয়া প্ৰথমতে CRD আহিব CRD পিছতে সেই বেমাৰটো নিউকেসেল ডিজিজ যিটো আমাৰ ৰাণীখেত বুলি কোৱা হয় সেইটোলৈ পৰিৱৰ্তন হৈ যাব তাৰ পিছত হৈ গ'ল এতিয়া যিহেতুকে গৰম বাঢ়ি আহিছে ফাৰ্মৰ ভিতৰত দিনত গৰম বাঢ়ি যাব যাৰ কাৰণে মুৰ্গীখিনিয়ে পানী গৰম হৈ যাব যাৰ কাৰণে মুৰ্গীখিনিয়ে পানী খোৱা কমাই দিব এনেই আচলতে পানী বেছিকৈ খাব বিচাৰে কিন্তু ফাৰ্মত যিহেতুকে গৰম হৈ থাকে সেইকাৰণে পানীখিনিও গৰম হৈ যায় জলদিকৈ সেইকাৰণে মুৰ্গীখিনিয়ে গৰম পানী গৰমত খাব নিবিচাৰে সিহঁতক ঠাণ্ডা পানী লাগি থাকে সেইটো কাৰণে আপোনাৰ যেতিয়া পানী কমাই খাব সিহঁতৰ গাত পানী কমি যাব সেইটো কাৰণে ডিহাইড্ৰেশ্যন হয় সেইটো কাৰণেও মুৰ্গী যথেষ্ট মৃত্যু হোৱা দেখা যায় এতিয়া গৰম দিনতো মেক্সিমাম যদি আপোনাৰ 10টা মুৰ্গী মৰিছে 10টাৰ পৰা 6ৰ পৰা 7টা মুৰ্গী মৰাৰ কাৰণে হৈছে ডিহাইড্ৰেশ্যন আৰু যাৰ কাৰণে আৰু বহুতো বেমাৰ আপোনাৰ ডিহাইড্ৰেশ্যন হৈ যোৱাৰ লগে লগে বহুতো বেমাৰ মাতি আনে মুৰ্গীটোৱে কাৰণ কিয় তাৰ ইমিউন ছিষ্টেম বডিয়ে যোনটো তাৰ মুৰ্গীটোৰ শৰীৰটোৱে যিটো তাৰ বেমাৰৰ পৰা ৰক্ষা কৰিবলৈ যিটো ক্ষমতা আছে সেইটো হেৰুৱাই দিয়ে যাৰ কাৰণে আপোনাৰ যথেষ্ট বেমাৰ হোৱা দেখা যায় যেনেকৈ আপোনাৰ হৈ গ'ল CRDটো আহিবই তাৰ কাৰণে তাৰপিছতে আপোনাৰ কক্সিডিঅ'চিছ ইকোলাই বা আপোনাৰ হোৱাইট ডায়েৰিয়া এনেকুৱা হ'ব পাৰে ইকোলাইটো মেইনলি আপোনাৰ কিহৰ কাৰণে আহে আপোনাৰ যদি মুৰ্গী লেতেৰা কিবা বস্তু খাইছে বা কিবা পচি যোৱা বস্তু খাইছে তাৰ কাৰণে ইকোলাই হ'ব পাৰে যাৰ কাৰণে মুৰ্গীটোৱে কি হয় কেতিয়াবা আপোনাৰ ৰঙাও হাগিব পাৰে ৰঙা হাগনি হ'ব পাৰে বা বগা হ'ব পাৰে মুৰ্গীটো জুপুকা মাৰি থাকিব পাৰে আৰু কি হ'ব আপোনাৰ যেতিয়া আপুনি মুৰ্গীটো মৰি যোৱাৰ পিছত যেতিয়া ফালি চালে দেখিব যে লিভাৰটোত আপোনাৰ বগা চামনিয়াকৈ চূণৰ নিচিনা হৈ থাকিব সেইটোৱে হৈছে ইকোলাই তাৰপিছতে আপোনাৰ হৈ গ'ল কক্সিডিঅ'চিছ আহিব পাৰে কক্সিডিঅ'চিছ যেনেকৈ ধৰি লওক আপোনাৰ মুৰ্গীক দানা দিলে দানাটো আপোনাৰ কি বুলি কয় মুৰ্গীটো লোকেল মুৰ্গী নষ্ট কৰিবই নষ্ট কৰাৰ ফলত যিটো দানা তলত পৰি গৈছে সেইটো মুৰ্গীয়ে দানাটো যদি খাই দিয়ে তাৰ যিটো আপোনাৰ তলৰ বীজাণুখিনি আছে তাৰ শৰীৰলৈ গুচি যাব যাৰ কাৰণে এইটো আপোনাৰ কক্সিডিঅ'চিছ হ'ব পাৰে কক্সিডিঅ'চিছতো মেইনলি আপোনাৰ মুৰ্গীটো কমজুৰি হৈ যায় লগতে আপোনাৰ তেজ হাগনি কৰে এই মেইন হৈছে এইকেইটাই কাৰণ আপোনাৰ গৰম দিনত আহিব লগা এইকেইটাই বেমাৰ কিন্তু আপোনাৰ এইকেইটাও হাত সাৰিবৰ কাৰণে যথেষ্ট আপোনাৰ উপায় আছে সেই উপায় মানে এনেকুৱা নহয় যে আপুনি মেডিচিন খুৱাই পেলাই ভাল কৰিম এনেকুৱা নহয় ঘৰুৱাও যথেষ্ট একদম সহজলভ্য আৰু আপোনাৰ সকলো ঘৰতে উপলব্ধ এইটো বস্তু আৰু যোনে নেকি কমকৈ কৰি আছে ধৰি লওক ঘৰতে আপোনাৰ 5টা 10টা মুৰ্গী আছে বা কিছুমানে কমাৰ্চিয়েলো কৰি আছে সিহঁতৰ কাৰণেও বেনিফিট হ'ব আৰু লগতে ঘৰতে যোনখিনি কমকৈ যথেষ্ট কমকৈ ঘৰত মাত্ৰ খাবৰ কাৰণে বা 2-এটা বিক্ৰী কৰিবৰ কাৰণে সেনেকৈও যথেষ্ট সুবিধা হ'ব তেওঁলোকৰ নেক্সট ভিডিঅ'টো আপোনাৰ বনাম মই কেনেকৈ যে আপোনাৰ গৰম দিন আহি আছে গৰম দিনত কি কৰিব মুৰ্গীখিনি বচাবলৈ বা ভালকৈ ৰাখিবলৈ কি কৰিব বা কি ধ্যান দিব লাগিব আপুনি নিজৰ ফালৰ পৰা সেইটোৰ ওপৰত মই নেক্সট ভিডিঅ'টো কৰিম আৰু আজিলৈ ধন্যবাদ